জোনমণি ৰাভা মৃত্যু আজি প্ৰায় এমাহ সময় পাৰ হৈ গ'ল। জোনমণি ৰাভা মৃত্যুৰ লগত জড়িত কোন কোন আছিলে আজিলৈকে গম পোৱা নগ'ল। জোনমণি ৰাভাক কোনে হত্যা কৰিছিলে, কোনে নাটকীয়ভাৱে এক্সিডেণ্ট কৰি হত্যা কৰা হৈছিলে, ইয়াক আজিলৈকে কোনেও উলিয়াব পৰা নাই কিয়? পুলিচ প্ৰশাসনক অসম চৰকাৰ হওক কিয় এই কেছটো ঢিলাই দিছে? চাওক, এনেকুৱা হৈছে যে জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায় কাৰণে, জোনমণি ৰাভাই ন্যায় পাবৰ কাৰণে ঘৰৰ জোনমণি ৰাভাৰ পৰিয়ালৰ অৱস্থা কেনেকুৱা হৈছে, জোনমণি ৰাভাৰ ভাতৃ মাতৃয়ে কি অৱস্থা হৈছে, সিহঁতৰ কেনেকৈ জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায় কাৰণে সিহঁতে যুঁজিবলগীয়া হৈছে, এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে দেখিলে গম পাব। জোনমণি ৰাভাৰ মাতৃয়ে ছ'চিয়েল মিডিয়াত আহি কি কৈছে, কেনেকুৱা অৱস্থা হৈছে, সিহঁতৰ মনবোৰ কেনেকুৱা হৈছে, সকলোখিনি আজি আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই দিলে গম পাব। যদি জোনমণি ৰাভাক যেনেকৈ ষড়যন্ত্ৰ কৰি আমাৰ পৰা আঁতৰাই লৈ গ'ল, তাই সেই তদন্ত যদি নহয়, তেনেকৈ আমাক মাক পুতেকৰ চিএম ছাৰক অনুৰোধ যে যোনজন ব্যক্তিয়ে জোনমণিক ষড়যন্ত্ৰ কৰি মাৰিয়ে পেলাইছে, আৰু সেইবোৰ মানুহক যদি বচাবলৈ আজি প্ৰশাসনখনে যদি আইনখনে তেওঁলোকৰ লগত সহযোগ কৰে, তেতিয়াহ'লে আমি বেমাৰী মাক পুতেককো অনুৰোধ কৰোঁ চিএম ছাৰলৈকে সেনেকুৱা ষড়যন্ত্ৰ কৰি আমাকো মাৰিয়ে পেলাওক। ইমান প্ৰতিবাদ কৰাৰ পিছতো যদি, ইমান আন্দোলন কৰাৰ পিছতো যদি আমাক এই নিথৰুৱা মাক পুতেকখিনিক যদি সান্তনা দিয়াৰ কাৰণে তেখেতৰ ওচৰত অকণো সময়ে নাই, তেতিয়াহ'লে আমাকো সেই ষড়যন্ত্ৰৰ বলি কৰি পেলাই মাৰি পেলালে হয়। তেখেতৰ আদ্যশ্ৰাদ্ধ গ'ল, সমাজখনে আজি সহায় কৰি তেখেতৰ আত্মাৰ সুদগতিৰ কাৰণে আদ্যশ্ৰাদ্ধখন পাতি দিলে, আমাক উদ্ধাৰ কৰিলে, সমাজখনে উদ্ধাৰ কৰিলে। কিন্তু তেখেতৰ ফালৰ পৰা আমাক চৰকাৰৰ ফালৰ পৰা আমাৰ সহায় নাপালোঁ, আৰু প্ৰশাসনৰ বিষয়া হিচাপে জোনমণি ৰাভাই যিখিনি পাব লাগিছিল সেইখিনিও নাপালোঁ। আমি এনেকৈ জীয়াই থাকোঁতকৈ আমাক মাৰি পেলাওক।